Hey guys and girls, মোৰ নাম অংকুৰ শৰ্মা আৰু গভৰ্ণমেণ্ট জব আসাম চেনেললৈ স্বাগতম। মই আজি আপোনালোকক শতাংশ বা পাৰ্চেন্টেজ কি বস্তু সেইটো শিকাবলৈ বিচাৰিছো। এতিয়া 100ৰ ভিতৰত কিবা এটা বস্তু কিমান আছে সেইটো বুজাবলৈ শতাংশ বা পাৰ্চেন্টেজ ব্যৱহাৰ কৰা হয়। এতিয়া শতাংশটো যদি আপুনি সন্ধি ভাঙি চাই তেনেহলে কিমান হ'ব? শত অংশ হ'ব, নহয় জানো? এতিয়া শত বা শতক মানে হৈছে 100, 100ক শত বা শতক বুলি কোৱা যায়। গতিকে শতকৰ বা 100ৰ যিটো অংশ মানে 100ৰ ভিতৰত যদি আপুনি কিবা এটা প্ৰকাশ কৰে তেনেহলে সেইটোকে শতাংশ বুলি কোৱা যায়। আৰু ইংৰাজীটো যদি আপুনি চাবলৈ যায় যিটো চেণ্ট বুলি কোৱা যায় সেইটো 100 বুজায়। আৰু পাৰ্চেন্টেজ মানে পাৰ 100ত কিমান আছে, গতিকে নিশ্চয় গম পালে। এতিয়া শতাংশ কিয় ব্যৱহাৰ কৰিব লগা হ'ল? আপুনিতো ডাইৰেক্টলি ক'ব পাৰে যিকোনো নাম্বাৰ এটা, কিন্তু কোনবোৰ ক্ষেত্ৰত শতাংশ ব্যৱহাৰ কৰিলে বুজিবলৈ বেছি সুবিধাজনক হয়? আপুনি চৰকাৰী চাকৰি পৰীক্ষা নিশ্চয় যথেষ্টখিনি দি থাকে, আৰু আপুনি এটা পৰীক্ষাত 100 মাৰ্কৰ পৰীক্ষা আছিলে, এইটো গ্ৰেড 3 পৰীক্ষা। গ্ৰেড 3 পৰীক্ষাবোৰত প্ৰায় 100 মাৰ্কৰ আহে। আপুনি কিমান পালে? 70 পালে। কিয়নো আপুনি হয়তো মোৰ দৰেই যথেষ্ট এভাৰেজ কেণ্ডিডেট হয়, গতিকে আপুনি 70 পালে ধৰি ললো। আপুনি স্মাৰ্টো হ'ব পাৰে, কিন্তু মই ধৰি ললো আপুনি মোৰ দৰে এভাৰেজ, কিয়নো মই এভাৰেজ, গতিকে মই ধৰি ললো। বাৰু, আপুনি ঘৰলৈ আহিলে, তাৰপিছত আপোনাৰ মায়ে সুধিলে কিমান পাবা, তাৰপিছত আপুনি ক'লে যে 70 মান পাব লাগে। ঠিক আছে, গ'ল, কথা গুচিল, আপুনি চাকৰিটো নাপালে। নেক্সট মাহত কি হ'ল? আৰু এটা ইণ্টাৰভিউ হ'ল, আৰু সেইটো গ্ৰেড 4 পোষ্ট আছিলে, আৰু মাৰ্কছ আছিলে 50 মাৰ্কছৰ পৰীক্ষা আছিলে। সেই পৰীক্ষাটোত কি হ'ল? আপুনি চাই যোৱা সকলোবোৰ আহিলে, আৰু আপুনি কি কৰিছিলে এই মাহটোত আমাৰ চেনেলটো ৰেগুলাৰলি চাইছিলে, আৰু সেইটো কাৰণে আপুনি যথেষ্টখিনি মানে কি আপোনাৰ ইম্প্ৰুভ হৈ গ'ল, আৰু আপুনি 48 পালে। ঠিক আছে, তাৰপিছতে আপুনি ঘৰলৈ আহিলে, ঘৰলৈ আহি আকৌ মাক সুধিলে কিমান পাবা, আপুনি ক'লে 48 পাম, 48 পাম। এইবাৰ আপোনাৰ মায়ে মূৰে কপালে হাত দিলে, হাই কি হ'ব এতিয়া? ল'ৰাটোৰ দেখোন উন্নতি হওক চাৰি অধোগতিহে হৈ গৈ আছে। আগৰটো 70 পাম বুলি কৈছিলে, এইবাৰ 48 পাব। তাৰমানে এতিয়া আপোনাৰ মাৰ মতে আপোনাৰ কিমান অধোগতি হ'ল বাৰু? এতিয়া যদি 70ৰ পৰা 48 মাইনাছ কৰে, যদি 78ৰ পৰা 48 মাইনাছ কৰে কিমান হ'ব? 22 হ'ব। গতিকে দেখাত এনে লাগে যেন আপুনি 22 কম মাৰ্ক পাইছে। গতিকে যদিহে আপুনি নকয় যে আপুনি 50ৰ ভিতৰত 48 পাইছে, তেনেহলে বহুতে কি কৰিব? আমাৰ চেনেলটো এতিয়া চোৱা বন্ধ কৰি দিব, কিয়নো আমাৰ চেনেলটো চাই অধোগতিহে গৈছে। বাৰু যিয়েই নহওক, এইটো ক্ষেত্ৰতে এতিয়া যদি আপুনি পাৰ্চেন্টেজত কয়, 100ৰ ভিতৰত যদি কয়, তেনেহলে সকলোৰে বুজিবলৈ সুবিধা হয়। আপুনি বাৰে বাৰে কৈ থাকিব নালাগে যে মই 50ৰ ভিতৰত 48 পাইছো, 100ৰ ভিতৰত 70 পাইছো, হয় নে নহয়? এতিয়া এই 100ৰ ভিতৰত যদি 70 পোৱা যায়, সেইটো কি বুলি কোৱা যায় বাৰু? সেইটোকে 70% বুলি কোৱা যায়, কিয়নো 100ৰ ভিতৰত আপুনি 70 পাইছে। আৰু আপুনি যদি কনভাৰ্ট কৰিব লাগে, কেনেকে কৰিব? আপুনি 70/100 লিখিব লাগিব, বা 100/70, আৰু সেইটোৰ লগত আপুনি 100 এটা পূৰণ কৰিব লাগিব, কাৰণ পাৰ্চেন্টেজ উলিয়ালে সদায় আপুনি 100 এটা পূৰণ কৰিবই লাগিব, মন কৰিব। গতিকে 0 কটা গ'ল, তাৰপিছত এইটো কিমান হ'ল? 70% হ'ল। বাৰু, এতিয়া 50ৰ ভিতৰত যদি 48 পাইছিলে, সেইটো কিমান পাৰ্চেন্টেজ হ'ব বাৰু? আমি চাওঁ আহক। আপুনি 48/50 পাইছিলে, মানে 50 আপুনি 48 পাইছিলে। বাৰু, সেইটোৰ লগত আমি আগৰ দৰে কি কৰিম? আমি 100 এটা পূৰণ কৰি দিম, নহয় জানো? তাৰপিছতে 0 কটা গ'ল, 5 দুবাৰ যাব 10ত, গতিকে কিমান হ'ব? 48 × 2 কিমান হ'ব? 96% হ'ব। গতিকে 96% চাওক, আপুনি আগতে 70 পাইছিলে, আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰাৰ পিছত আপোনাৰ স্ক'ৰ 96, একেবাৰে 96 হৈ গ'ল, আৰু চাকৰি পোৱাটো যথেষ্টখিনি চান্স আছে। আৰু সেইটো কাৰণে আমাৰ চেনেলটো ৰেগুলাৰলি চাব, আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ পৰিচিত সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক আমাৰ চেনেলটোৰ কথা। আৰু যিয়েই নহওক, আপুনি এতিয়া 96% পালে, কিন্তু যিহেতু আপুনি পাৰ্চেন্টেজত কোৱা নাছিলে, গতিকে আপোনাৰ মা যথেষ্টখিনি হতাশ হৈ গ'ল। গতিকে সেইটো কাৰণে এতিয়া পাৰ্চেন্টেজত যদি কোৱা যায় তেনেহলে বুজিবলৈ যথেষ্টখিনি সুবিধা হৈ যায়। বাৰু, এতিয়া মই আপোনাক পাৰ্চেন্টেজত কেনেকে উলিয়াই সেইটো শিকালো, আপুনি 100ৰে জাষ্ট পূৰণ কৰি দিব। বাৰু, এতিয়া দুটামান প্ৰশ্ন চাওঁ তেনেকুৱা ধৰণৰ। এইটো চাওক, আমি এতিয়া 3/10ক আমি পাৰ্চেন্টেজত প্ৰকাশ কৰিব লাগে, বা আমি শতাংশত উলিয়াব লাগে। ঠিক আছে, আমি 3/10টো লিখিলো, গোটেই ইজি। তাৰপিছত আমি জাষ্ট 100 এটা পূৰণ কৰি দিম, যিহেতু 100ত কিমান আছে সেইটো উলিয়াব লাগে। গতিকে এতিয়া 0 কটা যাব, তাৰমানে কিমান হ'ব? 30% হ'ব। গতিকে 3/10 বুলিয়ে নহয়, যিকোনো ভগ্নাংশত যদি আহে, এতিয়া মই ধৰি ললো 2/5 কিমান হ'ব পাৰ্চেন্টেজত, সেইটো যদি আহে কি কৰিম? আমি 100ৰে পূৰণ কৰি দিম। 5 20 100 হ'ব, গতিকে 20 দুগুণ 40 হ'ব, গতিকে 40 শতাংশ হ'ব। এতিয়া তাৰপিছত দশমিকত থাকিলে কেনেদৰে শতাংশত প্ৰকাশ কৰিব লাগে? এতিয়া দশমিকত আছে এইটো, এতিয়া 0.72, এইটো দশমিকৰ পৰা যদি আমি ভগ্নাংশত প্ৰকাশ কৰো, কেনেকে লিখিব পাৰিম বাৰু? এইটো এতিয়া যদি দশমিকটো আমি আঁতৰাই দিওঁ, এতিয়া 0.72
সদায় তলত 1 এটা থাকিব মন কৰিব 1 এটা থাকে সকলো নাম্বাৰৰ তলতে এটা 1 এটা থাকিব বাৰু এই দশমিকটো আমি গুচাবলৈ আমি কি কৰিব পাৰো এই দুয়োটাৰ লগতে আমি কি কৰিম 100 এটা পূৰণ কৰি দিওঁ কিয়নো আমি 100 এটা পূৰণ কৰিলেহে কি হ'ব দশমিকটো কমপ্লিট এইফালে গুচি যাব নহয় জানো দুয়োটাৰ লগতে আমি 100 পূৰণ কৰি দিলো গতিকে 0.72 * 100 বাৰু মই এইটো ডাইৰেক্টলি লিখিছো এই যি পইণ্টটো এটা গুচি গল এটা শূন্যৰ বাবে দুটা গুচি গল গতিকে ওপৰত 72 হ'ব তলত কিমান হ'ব 100 হ'ব গতিকে 72/100 হ'ব যদি আমি 0.7 টোক আমি ভগ্নাংশত প্ৰকাশ কৰো আৰু এইটোৰ লগত আমি এটা কি কৰিম পাৰ্চেন্টেজ উলিয়াব লাগে যেহেতু আৰু সেইটো কাৰণে আমি 100 এৰ পূৰণ কৰি দিম গতিকে 0000 কটা গল কিমান হ'ব 72% হ'ব এতিয়া এইটো প্ৰশ্ন চাওক which number is 30% more than 150 এতিয়া 150 তকৈ 30% বেছি হোৱা নাম সংখ্যাটো কি হ'ব বাৰু এতিয়া 150 তকৈ 30% বেছি লাগে প্ৰথমতে আমি উলিয়াই লওঁ 150 ৰ 30% কিমান হ'ব বাৰু বাৰু 30% মানে কিমান 30/100 নহয় জানো এতিয়া 30% কিমানৰ 150 ৰ 30% কথা সোধা হৈছে গতিকে আমি প্ৰথমতে উলিয়াই লওঁ 150 ৰ 30% কিমান হ'ব বাৰু শূন্যটো কটা গল তাৰ পিছতে 10 এৰ 3 বাৰ নহয় জানো গতিকে 3×15 = 45 গতিকে উলাই গল 150 ৰ যদি 30% হ'বলে হয় তেনেহলে কিমান হ'ব 45 হ'ব লাগিব গতিকে 150 ৰ যদি 30% মোৰ হয় বা বেছি হয় তেনেহলে 150 প্লাস এই 45 টো হ'ব 45 কিমান হ'ব নাম্বাৰটো 195 হ'ব লাগিব গতিকে 150 ৰ 30% বেছি হোৱা এই সংখ্যাটো হৈছে 195 সো গাইস এণ্ড গাৰ্লছ আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অল বাই বাই